পিছে আজি শুই উঠিয়ে এয়া ডাইৰেক্ট লাগি গ'লো হেয়াৰ কেয়াৰত তাৰ পাছত আকৌ ফ্ৰেছ হৈ মেলি মুখ ধুই এয়া খাবলৈ ল'লো মেগী জানেনে ৰাইজ মই যে আজিকালি ছানডেৰ দিনাখন ৰাতিপুৱা সদায় মেগীয়ে খাওঁ বাৰু খাই লৈ গা পা ধুই এয়া আহিলোঁ বজাৰ কৰিবলৈ আজি যে মই বহুত দিনৰ মূৰত বজাৰ কৰিবলৈ আহিলোঁ আৰু আজি বজাৰৰ পৰা এটা বেলেগ বস্তু লৈ আহিলোঁ যিটো মই আগতে কেতিয়াও খাই পোৱা নাই কি হয় এইটো আপোনালোকে কওকচোন এইটো হৈছে বাঁহৰ গাজা আজি মানে বাঁহৰ গাজাৰ তৰকাৰী বনাই খালোঁ খাবলৈ যে বিৰাট বেছি টেষ্টি হৈছিলে ৰেচিপিটো দি দিম বাৰু এয়া আকৌ আজি হৈছে মোৰ চিম্পলকৈ লাঞ্চ থালিখন বাঁহৰ গাজা পটল ভাজি আৰু অকণমান ভাত পিছে সন্ধিয়াকৈ আজিও চাবলৈ গ'লোঁ বলবম আৰু প্ৰথমে গৈ এয়া একাপ গাখীৰ দিয়া চাহ খাই ল'লোঁ তাৰপাছত এয়া খালোঁ বলবমৰ খিচাৰি পায়স আৰু বহুত কিবা কিবি আৰু আজিৰ ছানডে মোৰ এনেকৈ খতম তো আজিলৈ বাই বাই ৰাইজ নেক্সট আকৌ এটা মিনি ভ্লগত লগ পাইছোঁ অতি সোনকালে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰাইজ প্লিজ ছাবস্ক্ৰাইব কৰি দিব না তো আজিলৈ বাই বাই ৰাইজ